নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে আপোনালোক সকলোৱে জানে। আমাৰ ডাঙৰ ছোৱালী দেহায়ো মেট্ৰিক দিছিলে। কালি তাইৰ ৰিজাল্ট ভালেই হ'ল, খালি কালি মনটো অলপ দুখ লাগি থাকিল আৰু আলহীও আহি থাকিলে, গতিকে কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভাবিলোঁ আজি আপোনালোকক দেহাৰ ৰিজাল্টটো অকণমান জনাওঁ। ইমান বিশেষ ভাল ৰিজাল্ট নহয় আপোনালোকক জনাবলগীয়াকৈ, তথাপিতো আপোনালোক যিহেতু মোৰ পৰিয়ালৰ, গতিকে আপোনালোকক মোৰ ঘৰৰ খবৰ দিব লাগিব বুলি মই ভাবিলোঁ। সেয়েহে ভাবিছোঁ সৰুকৈ হ'লেও ভিডিঅ' এটা কৰোঁ। আৰু কালি তাইৰ ৰিজাল্টটো বেয়া বুলি ক'ব নোৱাৰোঁ, ভাল বুলিয়ে ক'ব লাগিব, কাৰণ তাইক মই পৰিৱেশ দিব নোৱাৰিলোঁ পঢ়িবলৈ। নৱেম্বৰৰ 7 তাৰিখৰ পৰাই দেউতাক অসুস্থ হ'ল। আপোনালোকক মই আগতেও কৈছোঁ মানুহজন অসুস্থ হৈ আছে বুলি। দেউতাকৰ ইমানেই বেছি আছিলে, তাইৰ পৰীক্ষাৰ সময়ত দেউতাকৰ লগত আমি ওতঃপ্ৰোতভাৱে ব্যস্ত হ'ব লগা হৈছিলে। ৰাতি 12-1 বজালৈকে দেউতাকৰ লগতে আমি থাকিব লাগে। মোৰ যিহেতু ল'ৰা নাই, ছোৱালীয়ে দুজনী, তাইয়ে মোৰ ডাঙৰ ছোৱালী, তাইয়ে মোৰ সাৰথি। 12টা বাজক, 1টা বাজক, 2টা বাজক, সন্ধিয়া, দুপৰীয়া, ৰাতিপুৱা বুলি কথা নাই, সকলো সময়ত মই তাইক আমনি কৰিছিলোঁ। আহাচোন দেউতাৰ ওচৰলৈ, দেউতাক ধৰি দিয়া, দেউতাক খুৱাই দিয়া, দেউতাক বহাব লাগে, দেউতাক খুৱাব লাগে, আহা। তাইকে আমনি কৰি আছিলোঁ অকল। তাইক মই পঢ়া পৰিৱেশ দিব নোৱাৰিলোঁ, গতিকে তাইৰ আশা আছিল ভাল ৰিজাল্ট এটা কৰিবলৈ। স্কুলৰ শিক্ষকসকলেও তাইৰ ওপৰত যথেষ্ট আশা কৰিছিলে, কিন্তু আমাৰ ঘৰুৱা পৰিৱেশে তাইক ভাল ৰিজাল্ট কৰিবলৈ সুবিধা নিদিলে। এতিয়া ভাবিছোঁ, মই এতিয়াও বহুত সুখী। তাই ইমান সমস্যাৰ মাজেৰে, আৰু পৰীক্ষাৰ সময়ত তাই নিজেও বহুত অসুস্থ হৈ পৰিছিলে, যিহেতু ৰাতি দেউতাকৰ লগত টোপনি ক্ষতি কৰি আমিও দুৰ্বল হৈ পৰিছিলোঁ। তাইও অসুস্থ হৈ গৈছিলে। পৰীক্ষা দি থাকোঁতেও, পৰীক্ষাৰ মাজতো তাইক মই ডাক্তৰৰ ওচৰলৈ নিব লগা হৈছিলে। গতিকে বহুত কষ্টৰ মাজেৰে তাই পৰীক্ষাটো দি ইমানখিনি যে কৰিলে, সেয়া মোৰ বাবে বহুত বুলি মই ভাবোঁ। বহুত ভাল বুলি ভাবিছোঁ মই। সুবিধা দিব পৰা হ'লে হয়তো কিবা হ'লহেঁতেন চাগে, কিন্তু এতিয়া মোৰ কাৰণে এয়াই বহুত 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 বুলি ভাবিছোঁ মই। তাই ফাৰ্ষ্ট ডিভিজন পাইছে, লেটাৰ নাপালে। লেটাৰ পাবৰ কাৰণে 2টা ছাবজেক্টত 3 কমি গ'ল। তাই মনত অলপ দুখ কৰি আছে, কিন্তু সান্তনা দিবতো আমি লাগিবই, কাৰণ ইমান কষ্টৰ মাজেৰে যেতিয়া তাই ইমানখিনি কৰিলে, সেয়াই বহুত বুলি আমি আশা কৰি ৰাখিলোঁ। সেয়াই বহুত আমাৰ বাবে। গতিকে কিনো ক'ম আৰু, আমাৰ সেয়াই আৰু, তাই ফাৰ্ষ্ট ডিভিজন পালে, ভালেই, আমাৰ ৰিজাল্ট ভাল বুলি আমি ধৰি ল'লোঁ। যি কি নহওক, এডমিশ্যন লোৱাৰ পিছত হাই ছেকেণ্ডেৰী ৰিজাল্ট যাতে ভাল হয়, ইয়াতকৈ আপোনালোকে আশীৰ্বাদ কৰিব। তাই যেন আগন্তুক দিনবিলাকত সুখী হওক, আৰু যাতে তাই উন্নতি কৰিব পাৰে, উন্নতি জখলাত যাতে বগাই যাব পাৰে, আপোনালোকে আশীৰ্বাদ কৰি যাব। আপোনালোকে যিহেতু আমাৰ পৰিয়াল এতিয়া, গতিকে আপোনালোকৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন আছে। দেউতাকো সোনকালে সুস্থ হৈ উঠক। দেউতাক যিমানেই সোনকালে সুস্থ হৈ উঠিব, সিহঁতক আমি সিমানেই সময় দিব পাৰিম। গতিকে ইমানেই, একো নাই, বেয়া নাপাব আপোনালোকে। কিছু ক্ষেত্ৰত অকণমান আৱেগিক হওঁ, হ'লেও নিজকে সান্তনা দি আহিছোঁ। ছোৱালীকেইজনী আছে যিহেতু, সিহঁতক ডাঙৰ কৰিব লাগিব, সিহঁতৰ ভৱিষ্যতটো বনাব লাগিব। সেই ভাবিয়ে বহুত সাহস বুকুত বান্ধি এনেদৰে আগুৱাই যাবলৈ বিচাৰিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব খালি। আজি বৰ্তাক বৰমাহঁত আহিছে, কালি বৰ্তাক বৰমাক আহিব নোৱাৰিলে। আমাৰ ভাগিন এজনেও পৰীক্ষা দিছিলে, কালি ভাগিনটোৰ ওচৰলৈ গ'ল, কালি আমাৰ ঘৰলৈ আহিব নোৱাৰিলে, আজি আমাৰ ঘৰলৈ আহিছে। বৰ্তাক বৰমাকক আপোনালোকক অকণমান দেখাই দিছোঁ বাৰু। মানে ইয়াতে মামা আৰু মই আহি একো মানে ক'লেও আহিছোঁ বুলি অহা নাছিলোঁ, আমি এনেই ওলাই আহি আছিলোঁ। আৰু আহি এতিয়া আমি সোৱণশিৰি নদী পালোঁহি। এইখন আপোনালোকে চাব পাৰে, ধুনীয়াকৈ সোৱণশিৰি নদী পাই গ'লোহি। আৰু ৰাস্তাতে মানে মোৰ লগৰ কেইটামান পালোঁ, সিহঁতৰ ঘৰতো সোমালোঁ, সিহঁতক লগ কৰা হ'ল, সেইবোৰ দেখুওৱা নহ'লে, কিন্তু আহি এতিয়া আমি সোৱণশিৰি নদী পালোঁহি। সোৱণশিৰি আপোনাৰ এনেকৈ কৰি বৈ আহিছে, পূবৰ পৰা পশ্চিম নহয় জানো, এখন পূবৰ পৰা পশ্চিমলৈ বৈ আহিছে আপোনাৰ সোৱণশিৰি নদী। নাই, এইফালে দেখাততো পূবৰ পৰা পশ্চিমৰ গোটেই লাগিছে। এইফালে চাওক, এইটো পূব হয় ন? এইটো পূব, সেইটো কি হয়? এইটো পশ্চিম নহয়, মানে এইটো ফ্ৰণ্ট, এইটো পূব হয় আৰু এইটো পশ্চিম হয়। মানে বৈ আহিছে। আমি এইটো চাইড পূব, এইটো চাইড পশ্চিম, এইবিলাক উত্তৰ, এইটো উত্তৰৰ পৰা বৈ আহিছে দক্ষিণলৈ। এয়াই হৈছে সোৱণশিৰি। আমি ভুল কৰিলোঁ কি মামা? মাই ডগছ কি সেইফালে মানে NSPC কাম চলি আছে, আমি সেইফালে যোৱা হ'লে বেছি লাভ আছিলে। প্ৰথমতে যিটো চাইডে গৈছিলে সেইটো চাইডে যোৱা হ'লে ভাল আছিলে।
তলত পৰিবলৈ আৰু ভাল লাগিব দেই। নামি চাওঁ ৰ'ব দেই, এইখিনি নামি। আপুনি নানামে নেকি? নামা, গৈ আছোঁ। এয়া আমাৰ এখেত নামি গৈছে পানী চুবৰ কাৰণে। পৰিব হ'লে মজাটো পাব বাৰু। মই লগতে নামি গৈছোঁ আৰু বহুতেও বেয়া, নামিবলৈ একোৱেই নাই। সেয়া সুবঞ্চী আজি নদীখন বহুত চাফা হৈ আছে আকৌ। চাফা হৈ আছে ইমান লেতেৰা পানী। লেতেৰা বস্তু প্লাষ্টিক এইবিলাক কিবা পৰি থকা নাই মানে। চাফা নহয় এই প্লাষ্টিকৰ বটল সেইটো বটল উটি আহিছে। এটাহে আছে ন, বেছিকেতো নাই। সেই বটল উটি আহে নি? মানে ইয়াতে মানে পিকনিক খাব আহে ন মানুহবিলাকে, তেতিয়া মানে চব যি টি বস্তুবিলাক পেলাই দিয়ে ইয়াতে, লেতেৰা কৰি থৈ গুচি যায়। আচ্ছা, আমাৰ এখেতে এবাৰ SSLC দিছিলে, ভালেই আছে বাৰু ৰিজাল্ট। হ'লেও মনে ভবা আগতে বৰ এটা ঠিক নহ'ল। টানি টুনি ফাৰ্ষ্ট ডিভিজন পালে আৰু লেতেৰা চেতেৰা নাপালে। সেইটো কি উটি আহিছে? এই খৰি কিমান দ হ'ব এইটো? নামি চাওঁ নি? দেখি নামক নামিব নি? নামক এইয়া NSPC খুটা তৰি আছে মানে সিফালে থাকিলে, আমি সিফালে যোৱা হ'লে ভালকৈ দেখাব পাৰিলোহেঁতেন। এইটো কাৰেণ্ট হেনো হেৰিয়ত যাব, এই তোমাৰ কি কয় পাহৰি গৈছে ন, অলপ দিনৰ আগত যে ডিম্পু যে গৈছিলে, কি আছিলে কি জেগা মই চোৱা নাই, ডিব্ৰু ভিডিঅ' চোৱা বহুত দিন হ'ল। ডুবাই কাৰেণ্টটো ডুবাই যোৱা বুলি কৈ আছে। কাৰেণ্টটো ডুবাই এইখিনি কাৰেণ্টটো মানে তোমাৰ কানেকশ্যন ডাইৰেক্ট ডুবাই যাওঁ বুলি কৈছে, শুনিছোঁ, নাজানো ইমান সঠিক। বানপানী ক'ত হ'ব? বানপানী ক'ত হ'ব? বানপানী অসমত হ'ব। বানপানী কাটৰিছে পইণ্ট ইয়াত পৰিব হ'লে গমটো পোৱা হ'ব। আগতে কথা এটা গম পাই নাই? আগতে আমাৰ ইয়াত বানপানী হয়, মোৰ জন্ম হোৱাৰ পৰা এবাৰো বানপানী। আমি তাৰ পৰা আকৌ উঠি গুচি আহিলোঁ, পানীখিনি বহুত চেঁচা, অলপ চুই মেলি চালোঁ পৰিৱেশটো। এবাৰ চাওক, এইফালৰ পৰা যাওঁ আৰু বেলেগ ছাইডত ক'ৰবাত গৈ চাম বাৰু। পৰিৱেশটো এবাৰ চাওক, খুব ভাল লাগে। আৰু ইয়াতে গৰম দিনত আহিবলৈ বহুত, একেৰাহে বতাহ মাৰি থাকে ইয়াত, গৰম দিনত আহিবলৈ বহুত ভাল লাগে। আৰু দেখুৱাবলৈ চেষ্টা কৰিম বলক গৈ থাকোঁ। তথাপিও আজিতো বতৰটো ঠাণ্ডা, সেইকাৰণে বেয়া লগা নাই, আহি ইয়াতে বহুতেই ভাল লাগিছে। এতিয়া গৈ থাকোঁ। হ'লেও মানে ৰ'দ চ'দ দি থাকিলে আহিবলৈ ইয়াত বহুতেই ভাল লাগে, একেৰাহে বতাহে মাৰি থাকে, খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ। আৰু এতিয়া গৈ থাকোঁ আগলৈ, আপোনালোকক তাৰ পৰা গুচি আহিলোঁ। এতিয়া আহি আছোঁ ৰাস্তাতে, আৰু এই জেগাডোখৰ, এই গাঁওখনক কয় কমলপুৰ কলিতা গাঁও। বৰ্তা আহি আছোঁ ৰ'ব, এয়া বৰ্তাজনক পালোঁ, তাকে আহি আছোঁ। ব'লক আৰু গৈ থাকোঁ। আৰু স্কুটিত মানে একেবাৰে তেল নাই, আৰু আগলৈ যাব পৰা হয় নে নহয় ঠিক নাই, যাব পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো বহুত দিনৰ পৰা বৰষুণ দি আছে, আৰু ইয়াতে মাছ ধৰিবলৈ এওঁলোক আহিছে। ধৰিবনে মাছ? আমাক দিব নাই? আহিছেহে নেকি এতিয়া? অঁ, আৰু ধৰিছে নাই আগতে? হা? অঁ, চাই যাওঁ ধৰক। নামাক, আমি অকণমান চাই যাম। স্কুটিখন ৰখাই লওঁ। নতুন ইউটিউবাৰ খালৈ মানে চবে বৈয়ামহে লৈ আহিছে, হেৰিয়ে বনোৱা খালৈ অনা নাই। সেইটো পাই গ'লোঁ, এইটোহে আচল খালৈ। নামক আপোনালোকে, মাছ আমি লৈহে যাম আজি। মাছেই নাই, মাছ নাথাকিলে কেনেকৈ হ'ব? এইটো খালৈ একদম পূৰা আল্টিমেট খালৈ, ওলালে খালৈ, এইটো খালৈ, এইটো খালৈ। এয়া কাষত বৈয়াম, এইখন জাকৈ, এয়া আপোনাৰ মাছ মাৰিবলৈ নামি গৈছে। সেয়া মাছ মাৰিছে চব, মাছ জাকৈ জানো বাৰু অলপ চলপ। মাছ উঠা নাই যে, মাছ ইয়াত ওলাই নে? সেইয়া পালে কিবা আছে যে, কি মাছ? পুঠি মাছ।
হেৰি কৰক অকণমান হেৰি কৰি পিনে অকণমান ঘূৰাই পিনিছোঁ চাওক তেতিয়াহে মাছটো উঠিব। এয়াই হৈছে আপোনাৰ গাঁৱৰ পৰিৱেশ। কোনে ফোন কৰিছে? ক'ৰবালৈ যাম বুলি কৈ থাকোঁতে ঘৰে পাই গ'লোঁ। স্কুটিত তেল নাছিলে, সেইকাৰণে আমি ঘৰলৈকে গুচি আহিলোঁ। আজি ভিডিঅ'টো মানে ইমানতে সামৰি দিছোঁ আৰু পাছত দেখা যাব কি ভিডিঅ' দিব পাৰোঁ। আপোনালোকে আমাৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মানে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই।